সকলো বন্ধু বান্ধৱীকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি মই প্ৰথমবাৰৰ বাবে এটা ভ্লগ বনাবলৈ লৈছোঁ। সকলোৱে আশীৰ্বাদ কৰিব, মৰম দিব, যাতে মই আগুৱাই যাব পাৰোঁ। আজি মই দেওপানী মন্দিৰলৈ যাম, তাৰ এটা ভ্লগ বনাম। প্ৰথম গৈ পুৰণা ঘৰত সোমাম। আজি যিহেতু মাঘৰ 1 তাৰিখ, মা দেউতাক সেৱা কৰিব লাগিব। চাই থাকক ভিডিঅ'টো। এয়া আমি ওলাই আহিলোঁ এতিয়া। এয়া আমাৰ ঘৰৰ কাষৰে শিৱ মন্দিৰ ভাগ। এয়া আমাৰ গাঁৱৰ নামঘৰ ভাগি। ইয়াত দুভাগ নামঘৰ আছে। এভাগ দেখিছে। এই নামঘৰৰ কাষতে আমাৰ পুৰণা ঘৰখন। এয়া পালোঁ আমাৰ ঘৰখন। এয়া ওলাই আহিলোঁ আমি পুৰণা ঘৰৰ পৰা। এতিয়া মন্দিৰৰ বিষয়ে এয়া দেখিছেনে? বহুতকেইখন বাছ আছে ইয়াত। বহুত দূৰণিৰ পৰা ভক্তসকল আহিছে। মন্দিৰত লগা সামগ্ৰীসমূহ যি পূজাত প্ৰয়োজন হয়, এই দোকানসমূহতে পোৱা যায়। ইয়াত আমি ৰঙা ফিটা কিনি ল'লোঁ। এই মন্দিৰ ভাগ কাৰ্বি আংলং জিলাৰ দেওপানী চাহ বাগিচাত অৱস্থিত। এয়া মন্দিৰ ভাগৰ মূল তোৰণ। আমি এই মন্দিৰ ভাগত এতিয়া প্ৰৱেশ কৰিম। এই মন্দিৰ ভাগত সোমোৱাৰ পিছতে মনটো কিবা পবিত্ৰ লাগি যায়। আচলতে এই মন্দিৰ ভাগ বুলিয়ে নহয়, যিকোনো মন্দিৰ নামঘৰত সোমালে মনটো পবিত্ৰ লাগে সকলোৰে। ইয়াত প্ৰতিদিনে ভক্তসকলৰ সমাগম ঘটা দেখা যায়। আচলতে কিবা উৎসৱ হ'লে উৎসৱসমূহত অত্যাধিক ভক্তৰ সমাগম হোৱা দেখা যায়। এয়া দেখিছেনে গছজোপা? ইয়াতে ৰঙা ফিটা বন্ধা হয়। এয়া চাকি জ্বলাবৰ বাবে আছুতীয়াকৈ দিয়া হৈছে ঠাইডোখৰ। ইয়াত আমি চাকি ধূপ জ্বলাই লৈছোঁ এতিয়া। যিসকল ইয়াত অহা নাই এই মন্দিৰ ভাগত আহিব পাৰে। খুব ভাল লাগে এই ঠাইডোখৰ। এয়া দেখিছেনে কিমান দীঘলীয়া লাইন।
ইয়াৰ পৰা আৰু দেৱী মা থকা এডোখৰ দেখুওৱা নিষেধ কৰা হৈছে, গতিকে সেয়া দেখুৱাব নোৱাৰিম আমি। এয়া মূল মন্দিৰ। বাবা শিৱ প্ৰসাদ হৈছে এইটো। গাখীৰ ঢালিলোঁ ইয়াত। এতিয়া ইয়াত ফিতা বান্ধিম। কোৱা হয় ইয়াত ৰঙা ফিতা বান্ধিলে গছজোপাত মনোকামনা পূৰণ হয়। মনোকামনা পূৰণ হোৱাৰ পিছতে ইয়াৰ যিকোনো এডাল ফিতা খুলি দিব লাগে। মোৰ এই ব্লগটো চাই যদি ভাল পাইছে, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে আপোনাৰ বন্ধুবৰ্গৰ লগতে আপোনাৰ পৰিয়ালেও এই মন্দিৰভাগ দৰ্শন কৰাৰ সুবিধা পায়। আগতে এই গছৰ শিপা ডালত বান্ধিব দিয়া হৈছিল, এতিয়া এনেদৰে বাউণ্ডাৰী কৰি দিয়া হৈছে। ইয়াতে বান্ধিব দিয়া হৈছে এতিয়া ফিতা। আজি মাঘৰ 1 তাৰিখ যিহেতুকে ইয়াত বহুতো ভক্তৰ সমাগম দেখা গৈছে। এয়া মন্দিৰভাগৰ কাষতে আছে এটা পুখুৰী। ইয়াত কাছ, মাছ আদি আছে। এইটো কমিটিৰ অফিচ হয়। এইটো মেৰেজ হল, বিবাহ ভৱন এইটো। ইয়াত বিবাহ সম্পন্ন কৰা হয়। আমি ওলালোঁ মন্দিৰৰ পৰা এতিয়া। ওলোৱা নাই মানে গেটখন ওলাম আৰু এতিয়া। আমাৰ পূজা সম্পন্ন হৈ গ'ল। এতিয়া এয়া ভিৰ লাগি আছে মন্দিৰত। আজিৰ ব্লগটো সামৰণি মাৰি দিম এতিয়া আৰু ইয়াতে। ভাল লাগিলে মানে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিহেতু সকলোৱে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ সকলোকে।